Hello friends, welcome to my channel Sweety Nandan Journey. আজি মই আপোনালোকৰ ওচৰলৈ এটা ৰেচিপি লৈ কিনে আহিছোঁ। ৰেচিপিটো বেচিক্যালি বহুত ইজি হয়, বেবি ভালো পায় এই ৰেচিপিটো আৰু লগতে আপোনালোকে বহুত হেলদি হয়। বেবি ৱেইট গেইনত বহুত কামত দিয়ে, বেবি পেটৰ কাৰণে খুব ভাল হয়। ইনফেক্ট ইয়াতে বহুত নিউট্ৰিশ্যন আৰু বহুত হেলদি হয় বেচিক্যালি এইটো। চ' আহক চাওঁ প্ৰথমতে কেনেকৈ মানে বনাওঁ, তাৰে পিছত ইয়াৰে কি বেনিফিটছ আছে সেইটোৰ ওপৰত কথা পাতিম। মই আজি ভেজিটেবল ডাল কেনেকৈ বনাই মই দেখাই দিম। এইটো বেচিক্যালি এই যিটো মই খানা দেখাই আছোঁ, ৰেচিপিটো যিটো দেখাইছোঁ, এইটো আপোনালোকে 8 মান্থছৰ পৰা বেবিক দিব পাৰে, টিল 2 বছৰলৈকে এইটো খানা খুৱাব পাৰে। মই ইয়াতে লৈছোঁ মচুৰ দালি আৰু মগু দালি মই মিক্স কৰি লৈছোঁ। অমিতা লৈছোঁ অকণমান ৰঙালাও লৈছোঁ, অকণমান গাজৰ লৈছোঁ আৰু এয়া অলপ পিঁয়াজ কাটি লৈছোঁ। যেনেকৈ এইটো একচুৱেলি প্ৰথমতে অকণমান তেল বা ঘি আপোনালোকে দিব পাৰে, যি আপোনালোকৰ ভাল হয় সেইটোৱে ইউজ কৰিব পাৰে। তো মই একচুৱেলি আজি দেৱাংশৰ ঘি ইউজ কৰিম। মই তেলো দিওঁ, তো আজি মই ঘি ইউজ কৰিম এইটোত। মনত ৰাখিব, বেবিক আপোনালোকে ঘি 8 মাহৰ পৰা ধুনীয়াকৈ দিব পাৰে। ঘি খোৱালে বেবিক বেচিকেলি ভিতৰৰ পৰা ইমিউনটো বহুতখিনি ষ্ট্ৰং কৰে। চ' যিমান পাৰে আপোনালোকে ঘি খুৱাব পাৰে, কিন্তু কোৱান্টিটিটো চাই ল'ব। ইনিচিয়েলি আপোনালোকে সৰু টিস্পুন যিটো থাকে সেইটোৰ পৰা ষ্টাৰ্ট কৰিব, তাৰে পিছত ডাঙৰ হ'লে অকণমানকৈ বস্তুটো বঢ়াই গৈ থাকিব। 1 টেবুল স্পুন মই ঘি দি দিম, বেছি দিব নালাগে, 1 টেবুল স্পুন ইনাফ হয়। পিঁয়াজ দি দিছোঁ মই। সেইটো দেৱাংশৰে কুকাৰ হয়, চ' মই তাৰ খানা এইটোতে বনাওঁ। আৰু বেবী বাচ্চাবোৰ বহুত টেলেণ্টেড হয়। সিহঁতে যদি আপোনালোকে খোৱাটো অলপ টেষ্ট কৰিও বনাই নিদিয়ে, তেতিয়াও সিহঁতে খোৱাত বিৰাট আমনি কৰে। চ' সেইটো কাৰণে অকণমান টেষ্টি খানা খোৱালে ভাল। আৰু এনেই বেছি নহয়, এনেই অকণমান ফ্ৰাই কৰি দিলে হৈ যায়। মই ইয়াতে গাজৰটো দি দিম। এয়া অমিতা, কেঁচা অমিতা মই ব্যৱহাৰ কৰিছোঁ। কেঁচা অমিতা এয়া দি দিম। অমিতাটো বহুত ভাল হয়, বহুতেই ভাল হয়। বেবীৰ ষ্টামাকটোৰ কাৰণে স্পেচিয়েলি বহুত ক্লিয়াৰ ৰাখে, পেট চাফা কৰি ৰাখে, আৰু ইয়াতে মানে পেটটো ফিল হৈ থাকে। সেইকাৰণে যিমান পাৰে আপোনালোকে পকা অমিতাও খুৱাব পাৰে আৰু কেঁচা অমিতাও এনেকৈ দালি বা ভাতত দি কিনে আপোনালোকে, বা জোল বনাই, মাছৰ জোল বনাই, চিকেনৰ জোল বনাওঁতে দিব পাৰে। ৰঙালাওটো একচুৱেলি মই বেছি দিয়া নাই, একচুৱেলি ৰঙালাওটো গেছো কৰে, তো সেইকাৰণে মই অকণমান দিছোঁ ৰঙালাও। বাট খাবলৈ বিৰাট টেষ্টি হয়, মিঠা হয় একচুৱেলি, সেইকাৰণে ৰঙালাওটো মই দিওঁ। অকণমান মই এনেকৈ ভাজি লওঁ। দালি মই ইয়াতে দুমুঠি মচুৰ দালি আৰু অকণমান মগু দালি দিছোঁ। ইচ্ছা
ইচ্ছা কৰিলে আপুনি ইয়াতে ৰাইচো দিব পাৰে, কিন্তু মই ৰাইচটো দিয়া নাই ইয়াতে। মই আজি তাক জাষ্ট ব্লেণ্ড দালি ভেজিটেবল টাইপ বনাই কিনে খুৱাম। নিমখটো একৰ্ডিং বাচ্চাক এবছৰৰ পিছত আপোনালোকে নিমখ দিব পাৰে। এতিয়া যিহেতু দেৱাংশৰ 14 মান্থছ হৈ গ'ল, চ' মই তাক নিমখটো বেছিও নিদিওঁ, অকণমান দিওঁ। আৰু হালধিটো আপোনালোকে এবছৰৰ পিছত ইউজ কৰিব পাৰে। চ' এয়া মই অকণমান হালধি আৰু এয়া নিমখ লৈছোঁ। বাছ হৈ গ'ল। এইটো বেছি ভাজিবলৈ কোনো দৰকাৰ নাই, এনেই অকণমান ফ্ৰাই কৰিলে হৈ যায়। চ' মই এতিয়া ইয়াতে পানী দিম। পানী দিছিলোঁ। মিনিমাম মই 6টা বা 7টা চিটি মাৰিম এইটোত। চ' এইটো মোৰ হৈ গ'ল। এইটো মই গেছটো একেবাৰে চিমত ৰাখিম। চ' এয়া চিমৰ পৰা অকণমান বেছি ৰাখি একদম কম জুইত ভালকৈ মই 6টা বা 7টা চিটি মাৰিবলৈ দিম। চাওঁ এনেকুৱা হ'ল এতিয়া। এয়া দেখিছে, এনেকুৱা টেক্সচাৰৰ হৈ যাব লাগিব। আৰু যদি বেবীটো 6 মাহৰ হয়, তো আপোনালোকে আকৌ অকণমান চেকনিত চালি কিনে দিব লাগিব। আদাৰ দেন দেট মই এতিয়া জাষ্ট এই হেৰিবিলাক মানে অমিতা যিটো দিছোঁ, এইটো মই অলপ চালি দিম। বাকী এনেই ডাইৰেক্টলি মই তাক খুৱাব পৰা হেৰি হৈ গৈছে, দেখিছে। মই বাতিটোত এয়া চালনীখন লৈছোঁ। এই চালনীখন ফুড প্ৰচেছৰ, মিমিৰ ফুড প্ৰচেছৰ হয়। এইটো মই অলৰেডি ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিছোঁ। লৈ ল'ম। তাৰমানে অমিতা আৰু গাজৰবোৰ অকণমান ডাঙৰ ডাঙৰ হৈ আছে, তো এইটো মই অকণমান চালনীখনত মেছ কৰি দিম। এইটো পিউৰিটো এয়া দেখিছে, এইটো হৈ গৈছে। আৰু 6 মাহৰ বাচ্চা, 7 মাহ, 8 মাহ, 9 মাহলৈকে আপোনালোকে আৰু অকণমান পাতল কৰিব লাগিব। তো আপোনালোকে অলপ গৰম পানী মিক্স কৰি দিলেই হৈ যাব এইটোত। চ' এইটো দেখিলে দেৱাংশৰ খানা ৰেডি হৈ গ'ল। এইটো পিউৰিটো এনেকুৱা হৈছে, অকণমান ডাঠ পাৰ্টিকলছো আছে, আপোনালোকে চাব পাৰে। তো আৰু ইয়াতে আপোনালোকে নেমু মিলাই কিনে দিব পাৰে। বেবীটো খুবেই ভাল হয়, গৰমৰ দিনতো নেমুটো এনেও ভাল। আপোনালোকে 6 মান্থছ নহ'লে 7 মান্থছৰ পৰা বেবীক নেমুও দিব পাৰে। মইতো দিছিলোঁ, চ' আপোনালোকেও দিব পাৰে। চ' এয়া মই নেমুও চেপি দিছোঁ। দেৱাংশৰ খানা ৰেডি। আমি এতিয়া তাক খুৱাম। আমাৰো খানা ৰেডি হৈ গৈছে। চ'
তাক ইয়াৰ লগত অকণমান ভাতো দিম শুভ হা সো আপোনালোকে দেখিলে মই কেনেকৈ বনালোঁ দেৱাংশৰ কাৰণে দালটো মানে মিক্স ভেজ হয় এইটো বেচিকেলি মিক্স ভেজিটেবলছ যিমান থাকে সেইবিলাক দি কিনে মই দালিটো বনাইছিলোঁ ইয়াতে মই অলৰেডি কৈছোঁৱে যে চাউলো দিব পাৰে চাউল দিলে সেইটো খিচিৰি টাইপ হৈ যায় মিক্স ভেজিটেবল খিচিৰিটো এইটো প্ৰচিজাৰতে আপোনালোকে বনাব পাৰে চবতকৈ ইম্পৰ্টেণ্ট পইণ্ট হয় ইয়াতে ঘিটো বেচিকেলি কি হয় আপোনালোকে বেবিক 8 মান্থছৰ পৰা ষ্টাৰ্ট কৰিব পাৰে আৰু ঘিটো আপোনালোকে যদি দিয়ে বেবিৰ ৱেইট গেইনত বহুত মানে কামত আহে আৰু মানে মই নিজে প্ৰমাণ পোৱা বেবিৰ বডিৰ যিটো ভিতৰৰ মাছল থাকে বা ভিতৰৰ যিটো হাড্ডি থাকে সেইটো বহুত ষ্ট্ৰং হয় সো সেইটো কাৰণে আপোনালোকে ঘৰৰ যিটো ঘি হয় এইটো নকওঁ মই দোকানৰ পৰা কিনি অনা ঘিটো নহয় আপোনালোকে পাৰিলে মানে যিটো ঘৰত আমি ঘি বনাওঁ বা আপোনালোকে মানে ক্ৰীম কিনি আনি কিনে ঘৰত ঘিটো বনাই ল'ব পাৰে যদি আপোনালোকে বিচাৰে ঘিটো কেনেকৈ বনাওঁ মই সেইটোৰ যদি ৰেচিপিটো আপোনাক লাগে মোক কমেণ্ট কৰিব এই ভিডিঅ'টোৰ তলত মই ডেফিনেটলি আপোনালোকক দেখাম কেনেকুৱাকৈ মই ঘিটো বনাওঁ দেৱাংশৰ কাৰণে সো সেই ঘিটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে যদি সেইটো কেতিয়াবা পচিবল নহয় তেতিয়াহ'লে আপোনালোকে পতঞ্জলিৰ যিটো ঘি হয় সেইটো ব্যৱহাৰ কৰিব পাৰে সেইটো খুব ভাল হয় সেইটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে সো বেচিকেলি কি হয় এইটো খানা আপোনালোকে 8 মান্থছৰ পৰা ষ্টাৰ্ট কৰি দিব পাৰে খালি কি ভালকৈ 8 মান্থছৰ যেতিয়া আপুনি খুৱাব তো আৰু বেছি ভালকৈ চালনীত চালি কিনে খুৱাব যদি নহয় তেতিয়াহ'লে অলপ ডাঙৰলৈকে তো আপুনি প্ৰেছাৰত যিমান চিটি মাৰি ঘুলি কিনে তেনেকৈও ডাইৰেক্ট কৰি খুৱাব পাৰে মানে এই ইমান টেষ্ট হয় বস্তুটো খাবলৈ ইমান টেষ্টি হয় তো বাচ্চাই এনেই খাব কাৰণ ৰঙালাওটো এনেকুৱা এটা বস্তু বিৰাট সুইট আছে সেইটোত মিঠা হয় গাজৰটো মিঠা হয় লগতে অমিতাটো এনেকুৱা এটা হয় যে আপোনাৰ বাচ্চাৰ পেটটো চাফা কৰি ৰাখে ডাইজেশ্যন কৰি ৰাখে আৰু চবতকৈ ইম্পৰ্টেণ্ট হেল্ডি ইয়াতে আছে মচুৰ দালিটো মই আগতেও মোৰ ভিডিঅ'জবোৰত মই কৈছোঁ যে মচুৰ দালিটো খুৱাব লাগে বাচ্চাক ইনিচিয়েলি তাৰে পিছত শ্ল'লি আপোনালোকে মগু দাইললৈ আহক বা শ্ল'লি আহক কিন্তু ইনিচিয়েলি মচুৰ দালিৰ পৰা ষ্টাৰ্ট কৰিব লাগে জাষ্ট বিকজ মচুৰ দালিয়ে গেছ নকৰে আৰু ছেকেণ্ড এইটো বহুত হেল্ডি হয় মচুৰ দালিটো বহুত বেবিটো ভিতৰৰ পৰা ষ্ট্ৰং কৰে চ' সেইটো কাৰণে যিমান পাৰে আপোনালোকে মচুৰ দালি খুৱাব সো আই হোপ আপোনালোকক এই ভিডিঅ'টো চাই ভাল লাগিলে যদি ভাল লাগিলে লাইক বাটনটো প্ৰেছ কৰিব শ্বেয়াৰ কৰিব যিমান নিউ পেৰেণ্টছ আছে যিমান পেৰেণ্টছে মানে যদি গোয়িং টু বি পেৰেণ্টছ হ'ব গৈ আছে তেওঁলোকৰ লগত শ্বেয়াৰ কৰিব মাউথ শ্বেয়াৰিং কৰিব আৰু যদি আপোনালোক মোৰ চেনেলটোত নতুনকৈ আজি চাইছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব লগতে থকা বেল আইকনটো টুট কৰি কিনে লাইক কৰি দিব তেতিয়া কি হ'ব মই যেতিয়াই ভিডিঅ'জ আপডেট কৰিম চ' আপোনালোকে ভিডিঅ'ৰ ন'টিফিকেশ্যনটো পাই থাকিব চ' টিল দেন চি ইউ বাই